তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল আসাম গভৰ্ণমেণ্ট জবছলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু থাম্বনেইল দেখি আপোনালোকে গম পাইছে যে ভিডিঅ'টো মই আজি কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। গতিকে এটা অতি ভাল খবৰ আমাৰ মাজলৈ পুনৰ আহিছে যে SSC ফালৰ পৰা 14,582টা পোষ্ট মুকলি কৰা হৈছে, যাৰ কাৰণে এটা এক্সাম হ'বলৈ গৈ আছে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল অৰ্থাৎ CGL যিটো এক্সাম হ'বলৈ যাব। গতিকে সম্পূৰ্ণ ডিটেইলছ আজি ভিডিঅ'টোত মই আপোনালোকক ভালদৰে বুজাই দিম আৰু শেষলৈকে কেনেকৈ এপ্লাই কৰে সেইটো মই আপোনালোকক এটা আভাস দি দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক আৰু যিবিলাকে মোৰ চেনেলটোত আজি প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে সদায় চাই থাকিব পাৰে। তো আহক দেৰি নকৰি আমি ভিডিঅ'টো নটিছখন পঢ়িবলৈ আৰম্ভ কৰোঁ। তো SSC এটা নটিফিকেশ্যন জাৰি কৰিছে যিটো কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সাম হ'বলৈ গৈ আছে 2025ত 14,582টা গ্ৰুপ বি আৰু গ্ৰুপ চি পোষ্টৰ কাৰণে এক্সাম হ'ব, ঠিক আছে। আৰু যিবিলাক ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয় তেওঁলোকে এপ্লাই কৰিব পাৰে। পোষ্টবিলাকৰ নাম এনেকুৱা ধৰণৰ: এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ যিটো 20ৰ পৰা 30 বছৰ বিচাৰিছে এজ কোৱালিফিকেশ্যন, আৰু যিটো এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ সেইটো 18ৰ পৰা 30 বছৰ বিচাৰিছে। এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ মিনিষ্ট্ৰী অফ ৰেলৱেৰ পৰা 20ৰ পৰা 30 বছৰ বিচাৰিছে। তেনেকৈ এইবিলাক বহুতবিলাক আছে, আপোনালোকে নটিছখন চাই ল'ব। এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ FHQ 20ৰ পৰা 30 বছৰ বিচাৰিছে। এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰ্মেশ্যন টেকন'লজি, তাৰো এজ লিমিট 18ৰ পৰা 30 বছৰ হ'ব লাগিব। তাৰপিছত যিবিলাক অৰ্ডাৰ মিনিষ্ট্ৰিজ ডিপাৰ্টমেণ্টছ আৰু অৰ্গেনাইজেশ্যন তাৰ বাবেও এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ বিচাৰিছে, ঠিক আছে। ইনস্পেক্টৰৰ পষ্ট আছে, তাৰপিছত ছাব ইনস্পেক্টৰৰ পষ্ট আছে যিটো CBIৰ কাৰণে 20ৰ পৰা 30 বছৰ, চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যনৰ কাৰণে। আৰু ইনস্পেক্টৰ পষ্ট ডিপাৰ্টমেণ্টৰ পষ্ট 18ৰ পৰা 30 বছৰ। তাৰপিছত নাৰ্কটিক্স ডিপাৰ্টমেণ্টতো বিচাৰিছে ইনস্পেক্টৰ পষ্ট। ছেকশ্যন হেড পষ্ট আছে যিটো ডাইৰেক্টৰ জেনেৰেল অফ ফৰেইন ট্ৰেড মিনিষ্ট্ৰীৰ পৰা এইটো এজ লিমিট 18ৰ পৰা 30 বছৰ বিচাৰিছে, ঠিক আছে। আৰু হিউমেন ৰাইটছৰ ৰিচাৰ্চ এছিষ্টেণ্ট বিচাৰিছে, যাৰ এজ লিমিট 18ৰ পৰা 30 বছৰ হ'ব লাগিব বুলি কৈছে। এনেকৈ বিভিন্ন ধৰণৰ পষ্টবিলাক আছে, ঠিক আছে। NIA নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি তাতো ছাব ইনস্পেক্টৰ বিচাৰিছে আৰু তাতো এজ লিমিট 18ৰ পৰা 30 বছৰ হ'ব লাগে বুলি কৈছে। তাৰপিছত কণ্ট্ৰলাৰ জেনেৰেল অফ একাউণ্টছ, এনেকৈ বিভিন্ন ধৰণৰ পষ্টবিলাক আছে বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টবিলাকত, ঠিক আছে। গতিকে মই অলপ ইনকাম টেক্স ডিপাৰ্টমেণ্টতো আছে, ঠিক আছে। চেণ্ট্ৰেল ব্যুৰ অফ নাৰ্কটিক্স ডিপাৰ্টমেণ্টত 18ৰ পৰা 27 বছৰ বিচাৰিছে, তাতো ছাব ইনস্পেক্টৰ পষ্ট খালী আছে। গতিকে টোটেল 14,000 কিমান মই অলৰেডি কৈ দিছোঁ। গতিকে সিমানখিনি পষ্ট মুকলি কৰা হৈছে আৰু তাৰ কাৰণে এজ ৰিলেক্সেশ্যন কিছুমান দিয়া হৈছে কেটেগৰী ৱাইজ। ST SCৰ বাবে 5 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। OBCৰ বাবে 3 বছৰ দিয়া হৈছে। PWD যি আনৰিজাৰ্ভ কেটেগৰী হয় তেওঁলোকৰ বাবে 10 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হ'ব। PWD যিবিলাক OBC কেটেগৰী হয় তেওঁলোকৰ বাবে 13 বছৰ ৰিলেক্সেশ্যন দিয়া হ'ব। PWD ST SC বিলাকৰ বাবে 15 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হ'ব, ঠিক আছে। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন কি বিচাৰিছে? জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ, তাৰ বাবে BA কৰা বিচাৰিছে, বেচলাৰ্ছ ডিগ্ৰী ইন এনি ছাবজেক্ট ফ্ৰম এ ৰেকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট উইথ এট লিষ্ট 60% মাৰ্কছ। গতিকে আপোনালোকৰ BA বা গ্ৰেজুৱেশ্যনটো আপোনালোকৰ 60% মাৰ্কছেৰে পাছ কৰা হ'ব লাগিব ইন মেথেমেটিক্স এট 12 ষ্টেণ্ডাৰ্ড লেভেল, আৰু 12ত মেথেমেটিক্স থকা হ'ব লাগিব জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰৰ বাবে, ঠিক আছে। এইকেইটা বিচাৰিছে। নহ'লে গ্ৰেজুৱেশ্যন ইন এনি ছাবজেক্ট উইথ ষ্টেটিষ্টিক্স এজ ওৱান অফ দ্য ছাবজেক্টছ এট ডিগ্ৰী লেভেল। গতিকে আপুনি ডিগ্ৰী যিকোনো এটা ছাবজেক্টৰ পৰা কৰিব পাৰিব, মাথোন তাত কি থাকিব লাগিব? ষ্টেটিষ্টিক্স আপোনাৰ এটা ছাবজেক্ট থাকিব লাগিব, ঠিক আছে। তাৰপিছত যিটো ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 তাৰ বাবে গ্ৰেজুৱেশ্যন বিচাৰিছে, ঠিক আছে। আৰু বাকী পষ্টবিলাকৰ কাৰণে যিকোনো এটা মানে আপুনি ষ্ট্ৰীমৰ পৰা ডিগ্ৰী কৰা হ'ব লাগিব, ঠিক আছে। দ্য কেণ্ডিডেটছ এপিয়াৰিং ইন দ্য ফাইনেল অফ দেয়াৰ গ্ৰেজুৱেশ্যন কেন অলছ' এপ্লাই। যিবিলাকে ফাইনেল ইয়েৰত পঢ়ি আছে এতিয়া গ্ৰেজুৱেশ্যনত তেওঁলোকেও এইটো পষ্টৰ বাবে এপ্লাই কৰিব পাৰে, ঠিক আছে। তাৰপিছত এপ্লিকেশ্যন ফিজ জেনেৰেল OBCৰ কাৰণে 100 টকা লোৱা হ'ব বুলি কৈছে। ST SC ওমেন আৰু যিবিলাক এক্স ছাৰ্ভিচমেন হয় তেওঁলোকৰ বাবে এটকাও এপ্লিকেশ্যন ফিজ লোৱা নহয় বুলি কৈছে। আৰু পে'মেণ্ট মোড ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং এইবিলাকৰ দ্বাৰা আপোনালোকে পে'মেণ্ট কৰিব পাৰে, ঠিক আছে। আৰু এক্সাম চেণ্টাৰবিলাক দিছে, এইবিলাক হে ইজ দ্য লিষ্ট অফ এক্সামিনেশ্যন চেণ্টাৰ্ছ ইন নৰ্থ ইষ্টাৰ্ণ ৰিজন ষ্টেটছ। নৰ্থ ইষ্টত যিবিলাক পৰে তেওঁলোকৰ বাবে এক্সাম চেণ্টাৰবিলাক ক'ত হ'ব বুলি কৈছে। ইটানগৰ 5001 যিটো ক'ড নম্বৰ এটা, গুৱাহাটীত হ'ব, দিছপুৰত, যোৰহাটত হ'ব, শিলচৰত হ'ব, ডিব্ৰুগড়ত হ'ব, ডিমাপুৰত হ'ব, কহিমাত হ'ব, শ্বিলঙত হ'ব, ইম্ফলত হ'ব, ঠিক আছে। উখৰুল বুলি কয় জেগাখিনিৰ নাম আছে, তাত হ'ব, আগৰতলাত হ'ব, আইজলত হ'ব, ঠিক আছে। এনেকৈ এক্সামিনেশ্যন চেণ্টাৰবিলাক নাম দিয়া হৈছে, ঠিক আছে। আৰু কেনেকৈ এপ্লাই কৰিব লাগে কৈছে
যিটো SSC যিটো অফিচিয়েল ৱেবছাইট ইয়াৰ সম্পূৰ্ণ ডেছক্ৰিপশ্যনত মই ইয়াৰ লিংকবিলাক দি দিম, ডাইৰেক্ট লিংক কেনেকৈ এপ্লাই কৰিব পাৰে, বা এইটো ভিডিঅ'ৰ শেষলৈ মই বুজাই দিম কেনেকৈ এপ্লাই কৰিব পাৰে। ঠিক আছে, প্ৰথম এপ্লাই কৰিব লাগিব। তাৰপিছত আপোনালোকে যিটো পাৰ্চনেল ডিটেইলছ, এডুকেশ্যনেল ডিটেইলছ বা আপোনালোকৰ ফটো যি বিচাৰিছে সকলোবিলাক আপলোড কৰিব লাগিব। তাৰপিছত নিজৰ ফটো ছিগনেচাৰ আপলোড কৰিব লাগিব। তাৰপিছত বাছ হৈ যায়। লাষ্টত পে'মেণ্টটো এপ্লিকেশ্যন ফিজটো দিয়াৰ পিছতে লাষ্ট ছাবমিট হৈ যাব। তাৰপিছত আপোনালোকে নিজৰ এপ্লিকেশ্যন এখন প্ৰিণ্ট আউট কৰিব পাৰিব। ঠিক আছে, এইটো অতি সহজ প্ৰচেছ। কেনেকৈ এপ্লাই কৰিব লাগে মই কৈ দিম। তাৰ আগতে এইকেইটা ডেটকেইটা চাওক। ইম্পৰ্টেণ্ট কিছুমান ডেট দিয়া হৈছে। ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 9 জুন 2025 আৰম্ভ হৈ গৈছে, অৰ্থাৎ আজি আৰম্ভ হৈ গৈছে এইটো। আৰু লাষ্ট ডেট 4 জুলাইলৈ চলি থাকিব। ঠিক আছে, আৰু যিটো এক্সামিনেশ্যন 13 আগষ্টৰ পৰা 30 আগষ্টলৈ চলি থাকিব বুলি কোৱা হৈছে। আৰু ইয়াত ইম্পৰ্টেণ্ট লিংকবিলাক দিয়া হৈছে, যিবিলাক লিংক মই ডেছক্ৰিপশ্যনত দি দিম। কেনেকৈ এপ্লাই কৰিব পাৰে অলপ মই এটা আভাস দিম। আৰু ইয়াৰ নেক্সট ভিডিঅ'টোত যিটো CGL এক্সাম হ'ব তাৰ চিলেবাছৰ বিষয়ে মই অলপ আলোচনা কৰিম আপোনালোকৰ আগত। ঠিক আছে, গতিকে কেনেকৈ এপ্লিকেশ্যন গতিকে প্ৰথমতে এনেকুৱা এটা পেজ খোলা যাব। মই যিটো ডেছক্ৰিপশ্যনত লিংক দি দিম তাৰ পৰা অহাৰ লগে লগে প্ৰথমতে যিবিলাকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে SSC যিটো অফিচিয়েল ৱেবছাইট তাত নিজকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ঠিক আছে, আৰু যিবিলাকে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে তেওঁলোকে চিধা লগ ইন কৰিব পাৰিব। গতিকে যিবিলাকে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে নতুনকৈ তেওঁলোকে এনেকুৱা এটা পেজ খোলা যাব, মই ডেছক্ৰিপশ্যনত দি দিম। তাত আহি আপুনি কণ্টিনিউত ক্লিক কৰি দিব। গতিকে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ 4টা প্ৰচেছ থাকে, মানে 4টা ষ্টেপ। প্ৰথমতে নিজৰ পাৰ্চনেল ডিটেইলছখিনি ভৰাব লাগিব। তাৰপিছত এটা পাছৱৰ্ড বনাব লাগিব। তাৰপিছত এডিশ্যনেল কিছুমান ডিটেইলছ ভৰাব লাগিব, য'ত আপোনালোকৰ এড্ৰেছ প্ৰুফ হওক, এডুকেশ্যনেল ডিটেইলছ, এনেকুৱা ধৰণৰ এডিশ্যনেল কিছুমান ডিটেইলছ ভৰাব লাগিব। তাৰপিছত ডেক্লাৰেশ্যন বুলি এটা অপশ্যন আহিব, য'ত আপোনালোকে ক্লিক কৰাৰ লগে লগে নেক্সট আপুনি ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। ঠিক আছে, তো পাৰ্চনেল ডিটেইলছ অতি সহজ। আপোনাৰ আধাৰ কাৰ্ড আছে যদি আছে, সুধিছে প্ৰথমতে ডু ইউ হেভ এ আধাৰ কাৰ্ড, যদি আছে ইয়েছ, যদি নাই নো। তাৰপিছত যদি আছে ইয়েছ কৰি ইয়াত আপোনালোকে নিজৰ আধাৰ কাৰ্ডটো নম্বৰটো ভৰাব লাগিব। ছেম ভেৰিফাই আধাৰ কাৰ্ড ডিটেইলছ মানে আকৌ এবাৰ ছেম এনেকৈ ভৰাব লাগিব। ঠিক আছে, তাৰপিছত চেক বক্সটো এনেকৈ ক্লিক কৰি দিব। তাৰপিছত চেণ্ড OTP বুলি কৰাৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত যিটো ফোন নম্বৰ লিংক আছে সেই ফোন নম্বৰটো এটা OTP যাব। তাৰপিছত সেই OTPটো ইয়াত আপুনি টাইপ কৰি দিব লাগিব। তাৰপিছত আপোনালোকৰ আধাৰ নম্বৰটো ভেৰিফিকেশ্যন হৈ যাব। ঠিক আছে, তাৰপিছত আপোনালোকে নাম সুধিছে, কেণ্ডিডেট নাম, তো ইয়াতো কেণ্ডিডেট নেম, ভেৰিফাই কেণ্ডিডেট নেম মানে দুবাৰ আপোনালোকে টাইপ কৰি দিব লাগিব। এটা কথা মনত ৰাখিব, আপোনালোকৰ নামটো যিটো আপোনালোকৰ মেট্ৰিক চাৰ্টিফিকেটত আছে সেইটোৱে ছেম ইয়াত টাইপ কৰিব লাগিব। ঠিক আছে, হেভ ইউ এভাৰ চেঞ্জ নেম, কেতিয়াবা আপুনি নিজৰ নামটো যদি চেঞ্জ কৰিছে ইয়েছ, আৰু কি নামটো কি চেঞ্জ কৰিছে সেইবিলাক ইয়াত লিখি দিব লাগিব। আৰু যদি নাই কৰা তেন্তে নো। তাৰপিছত আপোনালোকৰ জেণ্ডাৰ সুধিছে, মেল ফিমেল কি, সেইটো চিলেক্ট কৰিব। ভেৰিফাই জেণ্ডাৰ মানে আকৌ এবাৰ আপুনি চিলেক্ট কৰিব লাগিব। ইয়াত আপোনালোকে নিজৰ ডেট অফ বাৰ্থটো টাইপ কৰি দিব। ঠিক আছে, তাৰপিছত ইয়াত ফাদাৰ্ছ নেমটো যিটো আপোনালোকৰ মেট্ৰিক চাৰ্টিফিকেট আছে সেইটো ইয়াত টাইপ কৰিব লাগিব। মাদাৰ্ছ নেমটো, মেট্ৰিক চাৰ্টিফিকেট আপুনি কোনটো বৰ্ডৰ পৰা পাছ কৰিছিল সেইটো সুধিছে। ভেৰিফাই মেট্ৰিক বৰ্ড, গতিকে একেটাই। ৰোল নম্বৰটো ইয়াত ধুনীয়াকৈ টাইপ কৰি দিব যি আপোনালোকৰ এডমিটখন চাই পেলাই। ঠিক আছে, ইয়েৰ অফ পাছিং, কোনটো বছৰত আপুনি পাছ কৰিছিল সেইটো চিলেক্ট কৰিব লাগিব। তো ইয়াৰ পিছত সুধিছে আপোনালোকৰ হায়েষ্ট লেভেল অফ এডুকেশ্যন কোৱালিফিকেশ্যন কি, আপুনি হায়েষ্ট কি পঢ়িছে, গ্ৰেজুৱেশ্যন কৰিছে নে, পষ্ট গ্ৰেজুৱেশ্যন, PhD, হায়াৰ ছেকেণ্ডেৰী, গতিকে সেইটো ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। ঠিক আছে, তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰটো, তাৰপিছত মোবাইল নম্বৰটো এটা OTP যাব। মোবাইল নম্বৰটো ইয়াত টাইপ কৰাৰ লগে লগে ঠিক আছে, তাৰপিছত সেই OTPটো আকৌ ইয়াত এগেইন টাইপ কৰি আপোনালোকৰ যিটো মোবাইল নম্বৰ সেইটো ভেৰিফিকেশ্যন হৈ যাব। ঠিক একেই প্ৰচেছ, আপোনালোকৰ ইমেইল IDটো ইয়াত টাইপ কৰিব লাগিব। আকৌ আপোনালোকৰ ইমেইল IDত এটা OTP যাব, সেইটো ইয়াত টাইপ কৰি ইমেইল IDটো ভেৰিফিকেশ্যন হৈ যাব। তাৰপিছত ছেভ এণ্ড নেক্সট কৰাৰ লগে লগে আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ পাৰ্চনেল ডিটেইলছ সেইটো কমপ্লিট হৈ যাব। তাৰপিছত আপোনালোকে এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। পাছৱৰ্ড ক্ৰিয়েট অপশ্যন ছেম একে সহজ। পাছৱৰ্ড ক্ৰিয়েট বুলি এটা অপশ্যন আহিব, তাত আপোনালোকে এটা নতুন পাছৱৰ্ড বনাব লাগিব। তাৰপিছত এডিশ্যনেল ডিটেইলছবিলাক ভৰাব লাগিব। তাৰপিছত ডেক্লাৰেশ্যন কৰাৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। ঠিক আছে, নেক্সট প্ৰচেছটোত আপোনালোকে যিটো SSC CGL আৰু যিটো অনলাইন এপ্লাই ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত লগ ইন হয়, পাছৱৰ্ড আৰু যিটো ৰেজিষ্ট্ৰেশ্যন ID লগ ইন হৈ পেলাই তাৰপিছত আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, গতিকে কিবা যদি অসুবিধা পায়, আপোনালোকে যদি নিজে কৰিব নোৱাৰে মোক আপোনালোকে কমেণ্টত জনাব। নহ'লে মোৰ যি পাৰ্চনেল নম্বৰ দিয়া থাকিব ডেছক্ৰিপশ্যনত তাৰ পৰা আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে, মই আপোনালোকক এপ্লাই কৰি দিম। ঠিক আছে, গতিকে বহুত বহুত ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে আপোনালোকে এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। ঠিক আছে, জয় হিন্দ, জয় অসম।